মোৰ আজিৰ ৰেচিপিটো হৈছে খামটিসকলে বনোৱা বইল মুৰ্গী মাংস। এইটো ৰেচিপি মই কেনেকৈ বনাওঁ বলকচোন এবাৰ চাওঁগে। মই তাৰ কাৰণে লৈ লৈছোঁ আধা কেজি মাংস আৰু এই মেচিনটোৰ সহায়ত মই আদা নহৰু আৰু ধনিয়া পিহি লৈছোঁ। অকণমান টুকুৰা টুকুৰাকৈ ৰাখি দিছোঁ আৰু এতিয়া মই কুকাৰত পানী লৈ লৈছোঁ। গৰম হ'বলৈ দিম। পানীখিনি গৰম হোৱাৰ পাছতে মই ইয়াতে দি দিম দুটুকুৰা ডালচেনি আৰু 3টামান ইলাচি ফালি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ পানীখিনি উতলিবলৈ দিম। পানীখিনি উতল আহিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে খুন্দি থোৱা একেলগে খুন্দি ৰাখিছিলোঁ আদা নহৰু ধনিয়া আৰু পিঁয়াজ গোটেইখিনি মই ইয়াতে দি দিম। আদা নহৰুখিনি দিয়া 2 মিনিটমানৰ পাছতে মই মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়ে মই সোৱাদ অনুসৰি নিমখ দি দিম। মাংসখিনি দি দিয়াৰ পিছত এতিয়া মই ঢাকনখন এনেকৈ দি থ'ম, মাৰি নিদিওঁ কাৰণ বিলাহী দিবলৈ আছে। 5 মিনিটমান মাংসখিনি সিজাৰ পাছত মই এতিয়া ইয়াতে দি দিম বিলাহীখিনি। মই সেইটো মেচিনতে পিচিছিলোঁ, আদা নহৰু পিছা মেচিনটোতে। বিলাহীখিনি দি আৰু অলপমান এনেদৰে উতলিবলৈ দিম। মাংসই তেল এৰিছে নিজৰ। মাংসখিনি উতলি আছে। আপোনালোকে ইয়াত আলু দি দিওঁ বুলি ক'লে এইটো সময়তে দি দিব পাৰে। আমি আলু নাখাওঁ কাৰণেই মই আলুটো নাই দিয়া। আৰু লগতে মই এনেকৈ নহৰু কেইফুটামান গোটাকৈ দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান দি দিছোঁ জিৰা গুড়ি। দেখিবলৈ পাইছে মাংসখিনি ধুনীয়াকৈ উতল আহি আছে। এতিয়া মই ঢাকনখন লগাই দিম। তাৰ পাছত চিটি আহিবৰ কাৰণে অপেক্ষা কৰিম। এয়া মোক কুকাৰে 3-4টা চিটি মাৰিলে, 4টা চিটি মাৰিলে। তো এতিয়া মই গেছটো অফ কৰি পেলাই কুকাৰটো নমাই থৈ দিম। এতিয়া গেছটো গৈ ঢাকনখন খোল খোৱালে অলপ টাইম অপেক্ষা কৰিম। এয়া গেছটো গৈ মাংসখিনি ৰেডি হৈ গ'ল। এতিয়া মই আকৌ গেছটো দি দিম। এইটো কি পাত চিনি পাইছেনে? এইটো হৈছে কপৈ হম বুলি কয় ইয়াৰ নামটো। এইটো আচলতে খামটিসকলে ব্যৱহাৰ কৰে, মছলা পাত বুলি কয়। এইটো এটা মছলা পাত হয়। এইটো মই এতিয়া ইয়াতে দি দিম। মাংস ধুনীয়াকৈ হৈ গ'ল, পূৰা সিজিলে। এতিয়া মই আৰু অলপ উতলিবলৈ দিম, কাৰণ মই মানে পানীটো অলপ শুকাবলৈ দিম আৰু মছলা পাতটোৰ যিটো গোন্ধ আছে সেইটো অকণমান ওলাবৰ কাৰণে দি দিম। মোৰ মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইবিধ ব্যঞ্জনৰ ক্ৰেডিট একদম মোৰ মাৰ ফালে যায়, শাহু মালৈ যায় ক্ৰেডিটটো। কাৰণ মায়ে মোক শিকাইছিলে এনেকৈ বনাবৰ কাৰণে। আমাৰ মা শ্যাম সম্প্ৰদায়ৰ হয়, খামটি। তো যদি ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ এবাৰ বনাই খাই চাবচোন, বৰ সোৱাদ হয়। আপোনালোকে পাতটো দিব নোৱাৰিলেও একো কথা নাই, এবাৰ বনাই খাই চাব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।